আমাৰ টক্কৰ ওদালগুৰি জিলাত বিজেপিৰ লগত হ'ব। UPPL ইয়াতে এজন চুক্তি স্বাক্ষৰকাৰী জেলৰ ভিতৰত বহি আছে। এইটো কেনে ধৰণৰ চুক্তি? खुलुमबाय रायजोफोर, आंनि गोदान भिडिअ आंनि अननाय आरो मोजां मोननायखौ आं नोंथांमोननो फिन जासिग्रोनाय थाबाय। जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामनानै लादो, आङो बेखौनो गुरैयै खावलायनाय जाबाय। दा ओरैबायदि आं नोंथांमोननि सिगाङाव गरम खबर लाबोदों। भिडिअखौ फुरायै नायलांबासो बुजिगोन। आं नोंथांमोननो दसे उनाव रोखायै फोरमायलांनो नाजादों। नोंथांमोना भिडिअखौ नायबानो जाबाय। दा BPFनि जेनो कर्मि मावग्रा कमल आजादआ जोंना मानाव गेदेर प्रमद बर' सारनि जेनो UPPL नै दा बे सरकाराव मा जागासिनो दं आरो मा मावदों बिथांनि जेनो मावनाय मानाव गेदेर प्रमद बर'नि जेन मोजां मोजां जौगानाय कलेज इउनिभारसिटि मावनाय आरो सेन्ट्रेल इउनिभारसिटि आरो बिबारि इन्जिनियार इउनिभारसिटि बेखौ मावनायनि थाखाय कमल आजादआ माबायदि बिबुंथि होदों अब्ला बाख्नायदों नामा नोंथांमोनहा नायलांजोबबानो जाबाय। ভাল হৰিচিঙাৰ বিশেষকৈ এইটো ৰাণীপুখুৰী প্ৰাইমাৰী হয় আৰু ৰাণীপুখুৰী প্ৰাইমাৰীত আমাৰ যথেষ্ট ভাল আৰু ইয়াতে UPPL দলৰ কোনো ভেটি নাই। আপোনালোকে গম পায় ইয়াৰ VCDC চেয়াৰমেনৰ কাহিনী কি হৈছে আৰু বিশেষকৈ হৰিচিঙা সমষ্টি হিচাপে বেঞ্জামিনৰ কাহিনীও আপোনালোকে গম পায়। ইয়াতে অলৰেডি UPPL দল দুই ভাগত বিভক্ত হৈ আছে। গোবিন্দ মজুমদাৰীৰ পক্ষত এটা দল আৰু সঞ্জয় স্বৰ্গীয়াৰীৰ পক্ষত এটা দল। VCDC চেয়াৰমেনে নিজে গম নাপায় কাৰ তাত যাব লাগিব। গতিকে এনেকুৱা এটা অৱস্থা হৈছে এতিয়া ৰাণীপুখুৰী প্ৰাইমাৰী হিচাপে। গতিকে ইয়াতে BPF দলৰ যথেষ্ট ভাল। তাকেতো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এইটো ক'ব লগা একো কথাই নাই। তেওঁলোকে যে সম্পূৰ্ণৰূপে ফেইলাৰ হৈছে তাৰে প্ৰমাণ এইটো, আৰু ক'ব লগা কি আছে? এই প্ৰমাণ প্ৰমোদ বড়ো ডাঙৰীয়াই যে ভুৱা কথাবিলাক কৈ আছে, ফটা ঢোল যে বজাই আছে, যি জিৰ' টলাৰেঞ্চ বুলি কৈছিল দুৰ্নীতিৰ ক্ষেত্ৰত, তাৰ প্ৰমাণ এইবিলাক। আজি বেঞ্জামিনে যে টকাৰ ওপৰত ঘুমাই আছিল, এই টকাবিলাক কিহৰ আছিল? VCDC চেয়াৰমেনে তাই ক'ৰ পৰা পইচা কালেকশ্যন কৰে? ঘৰ আৰু MG এনৰেগাৰ কাম এইবিলাকৰ পৰাই কালেকশ্যন কৰে। আৰু ইমান টকা ক'ৰ পৰা পালে? যিমান VCDC লেভেলত কাম কাজ হয়, ঘৰৰ নামত টকা, তেওঁলোকে বিভিন্ন ধৰণৰ টকা, এই VCDC চেয়াৰমেনৰ এইটোতো ডাঙৰ কেছ হৈছে, তেওঁ নিলম্বন কৰাৰ কথা, এইবিলাক চলি আছে তেওঁলোকৰ। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাক গ্ৰাউণ্ডত কি চলি আছে তেওঁ হয়তো নাজানে, নাজানে নহয় তেওঁ মিছা মাতি আছে। গতিকে তেওঁ যে আচলতে যি জিৰ' টলাৰেঞ্চৰ কথা কৈছিল এয়া সম্পূৰ্ণ এক ভুৱা। এইবিলাক ইয়াত প্ৰমাণ, আৰু ৰাইজে এইবিলাক দেখি আছে চব জেগাতে। আজিৰ তাৰিখত যে কমিশ্যন নহলে কাম নহয়, কোনটো লেভেলত কিমান টকা দিব লগা হয়, চিণ্ডিকেট বিলাক কেনেকে চলি আছে, ৰাইজে চব দেখি আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আকাশত কথা পাতি আছে, আৰু আকাশত তেওঁ যিবিলাক কথা পাতি আছে এইবিলাক শুনা কোনো দৰ্শক বা শ্ৰোতা নাই। আজি তেওঁ ভিজন ডকুমেণ্টৰ কথা কৈ ফালি আছে। আপোনালোকে জানি আচৰিত হ'ব আৰু কেতিয়াবা সাংবাদিক হিচাপে প্ৰশ্ন কৰিব যে 2020 চনত যিটো তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, ইস্তাহাৰ আছিল, সেই ইস্তাহাৰখনৰ নামো আছিল ভিজন ডকুমেণ্ট। তো প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া তেওঁ দুটা ভিজন ডকুমেণ্ট ওলালে। এটা 2020 চনত ওলাইছিল ভিজন ডকুমেণ্ট। এই ভিজন ডকুমেণ্টৰ অৱস্থা কি আজিৰ তাৰিখত? এই যিটো 2020 চনৰ প্ৰমোদ বড়োৰ ভিজন ডকুমেণ্ট আছিল, তাতে প্ৰায় 164 টা প্ৰতিশ্ৰুতি আছিল। সেই প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতিও তেওঁ পালন কৰা নাই। মানে 2020 চনৰ ভিজন ডকুমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক প্ৰতিশ্ৰুতি দিছিল তাৰে এটা প্ৰতিশ্ৰুতিও পালন কৰা নাই। আকৌ তেওঁ 2024 চনত অবতৰীয়া বৰষুণৰ নিচিনাকে আৰু এটা ভিজন ডকুমেণ্ট লৈ আহিছে। এইটো কি নিৰ্বাচনী ইস্তাহাৰ নে তেওঁ চৰকাৰ যোৱাৰ আগত তেওঁ কি কৰিব খুজিছে, কি তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজে যিটো বিচাৰে সেইটো তেওঁ নকৰে। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে কি বিচাৰি আছে সেইটোহে কৰে। হয়তো তেওঁ ভিজন ডকুমেণ্ট লিখিম, সেই ভিজন ডকুমেণ্টত তেওঁৰ নাম থাকিব, কোনোবা PhD স্কলাৰে ৰিচাৰ্চ কৰিব তাৰ ওপৰত, সেইটো ভাবি যদি ভিজন ডকুমেণ্ট লিখিছে লিখক, তেওঁ তেনেকুৱা কিতাপ হাজাৰটা লিখিব পাৰে। কিন্তু ৰাইজে যিবিলাক কাম বিচাৰি আছে এইবিলাক কামটো ভিজন ডকুমেণ্টত লিখা হৈছে নে নাই? ৰাস্তা দলং ঘাট লিখা হৈছে নে নাই? ডেভেলপমেণ্টৰ কাম কাজ লিখা হৈছে নে নাই? আজি যে বজাৰ বেয়া হৈ গ'ল, ঠিকাদাৰ বিলাক অৱস্থা বেয়া চলি আছে, ব্যৱসায় বাণিজ্য ঠপ হৈ গ'ল, BTCত যিমান পইচা আনিব লাগিছিল আনিব পৰা নাই। আপোনালোকে শুনিলে আচৰিত হ'ব, BTCত প্ৰত্যেক বছৰে বাজেট 10% বাঢ়ে প্ৰত্যেক বছৰ। আৰু হাগ্ৰামা মহিলাৰী ছাৰে যেতিয়া শাসন এৰিছিল
সেই হিচাপত যদি আজি 4 বছৰৰ মূৰত BTCৰ বাজেট এতিয়া 1500 কোটি মান হ'ব লাগিছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আনি আছে 800 কোটি, মানে 700 কোটি তেওঁ আনিবলৈ অপাৰগ, আনিব পৰা নাই। 6 ফাইনেন্সৰ যিটো পইচা হাগ্ৰামা মহিলাৰীৰ শাসনকালত 1800 কোটি তেওঁ আনিব পাৰিছিল। 6 ফাইনেন্সৰ পইচা প্ৰমোদ বড়ো ডাঙৰীয়া 1500 কোটি আনিব পাৰিছে, মানে কিমান পাৰ্চেণ্ট তলত আনিব পাৰিছে। গতিকে তেওঁ গাদী দখলৰ বাহিৰে তেওঁৰ আছে অংক কি? আজি 2020 চনৰ যিটো চুক্তি, এই চুক্তিটো আজিৰ তাৰিখত একদম জল পট গাদী দখলৰ কাৰণে কৰিছিল। যদি চুক্তি কৰিছিল, চুক্তি স্বাক্ষৰকাৰী আজি জেলৰ ভিতৰত আছে, তেওঁ ৰাজগাদীত বহি আছে, অন্য এজন চুক্তি স্বাক্ষৰকাৰী জেলৰ ভিতৰত বহি আছে। এইটো কেনে ধৰণৰ চুক্তি তেওঁ কৰিলে? গতিকে এইবিলাক ৰাইজে চব বুজি পাইছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে বুজি পাবলৈ বাকী নাই। তেওঁ এতিয়া এই ছুইজাৰলেণ্ড বনাই দিম, ভিজন ডকুমেণ্ট লৈ আহিম, শান্তিৰ কথা তেওঁ মোক প্ৰমোদ বড়ো ডাঙৰীয়াক মই ডাইৰেক্টলি প্ৰশ্ন কৰিব খোজো যে শান্তি এটা অঞ্চলত আনিব লাগিলে কাৰ দৰকাৰ হ'ব? প্ৰশাসনৰ দৰকাৰ হ'ব, পুলিচৰ দৰকাৰ হ'ব। পুলিচটো তেওঁৰ আণ্ডাৰত নাই, পুলিচ নোহোৱাকৈ তেওঁ কেনেকৈ শান্তি আনিব পাৰে? গতিকে এইবিলাক বহুত ডাঙৰ কথা। এইবিলাক যে কথা যদি বিতংভাৱে আলোচনা কৰিব কৰা হয়, তেওঁ মই নাভাবোঁ যে তেওঁৰ যুক্তি থাকিব পাৰে, তেওঁৰ কথাৰ কিবা ভেলু থাকিব পাৰে। এনেকুৱা উচ্ছেদক লৈতো আমাৰ দীঘলীয়া আন্দোলন চলিছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ চুক্তিত লিখিছে উচ্ছেদ কৰিম বুলি, আৰু সেই অনুযায়ী তেওঁ উচ্ছেদ আৰম্ভও কৰিছিল। বিভিন্ন ঠাইত উচ্ছেদৰ নটিচ দিছে, মুখ্যমন্ত্ৰীৰ লগত বহি বিভিন্ন ধৰণৰ ৰিজলিউশ্যন লোৱা আছে। তেওঁ ৰেগুলাৰ এভিকশ্যন ড্ৰাইভ কৰিম বুলি কৈছে। ৰিচেণ্টলি তেওঁলোকে হাইকোৰ্টত এফিডেভিট ছাবমিট কৰিছে, য'ত তেওঁলোকে লিখা আছে, নাম সহকাৰে লিখিছে, অমুক মানুহক আমি উচ্ছেদ কৰিম। কিন্তু চব বস্তু এতিয়া নিৰ্বাচনৰ বাতাবৰণত তেওঁ ঢাকি ৰাখিছে। কিন্তু ভিতৰুৱা যিবিলাক অফিচিয়েল কাম কাজ এইবিলাক চলি আছে, এইবিলাক প্ৰস্তুত হৈ আছে। যদি 2025 চনত ভগৱানে নকৰক, আল্লাই নকৰক, যদি 2025 চনত প্ৰমোদ বড়ো ডাঙৰীয়াই পুনৰাই BTCৰ গাদীখনত চাল চক্ৰান্ত কৰি যদি আকৌ বহে, তেতিয়াহ'লে কিন্তু বৰ বেয়া দিন আহিব। বিশেষকৈ যিসকল ব্যক্তি ভূমিহীন ব্যক্তি, তেওঁলোকৰ কাৰণে, তেওঁলোকৰ ওপৰত উচ্ছেদ চলোৱা হ'ব বুলি যিখিনি গ্ৰাউণ্ড ৱৰ্ক তাৰ পৰা প্ৰমাণিত হয়। আমি সম্পূৰ্ণ প্ৰস্তুত আৰু আমাৰ খুব মানে শক্তিশালী পজিশ্যনত আছোঁ। BTCত আজিৰ তাৰিখত আমি 1 নম্বৰভাৱে শক্তিশালী। আমাৰ টক্কৰ ওদালগুৰি জিলাত বিজেপিৰ লগত হ'ব। UPPL ইয়াতে ফেক্টৰ নহয়। আৰু গ্ৰাউণ্ড ৱৰ্কাৰ বা আপোনালোকেও সাংবাদিক হিচাপে এইখিনি অনুমান জানে যে ওদালগুৰি জিলাত টক্কৰ যদি হ'ব BPFৰ লগত বিজেপিৰ হ'ব। UPPL ইয়াতে ফেক্টৰ নহয়। আৰু UPPL 3 নম্বৰ পজিশ্যনত আছে। বাকী বিজেপি দল বাক্সাত অলপ ষ্ট্ৰং, কিন্তু চিৰাং আৰু কোকৰাঝাৰত বিজেপি দলো ষ্ট্ৰং নহয়। সেই অনুযায়ী যদি চাওঁ, আমাৰ চৰকাৰ অহাটো খাটাং হৈ আছে। আজি চাওক, UPPL আৰু বিজেপিয়ে স্পষ্ট কৰিব পৰা নাই যে তেওঁলোকে একেলগে খেলিব নে বেলেগ বেলেগ খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ভৱেশ কলিতা ডাঙৰীয়াই বেলেগকৈ খেলিম বুলি কয়। দিলীপ শইকীয়াই আহি মিটিঙত মনে কয় আমি একেলগে খেলিম। আকৌ সাংবাদিকৰ পৃষ্ঠাত আহে আকৌ বেলেগকৈ খেলিব। তো তেনেধৰণৰ ধুৱলি কুঁৱলী পৰিৱেশ সৃষ্টি কৰিছে। আৰু এইটো এইকাৰণে হৈছে কাৰণ তেওঁলোক প্ৰিপেয়াৰ নহয় ৰাজনীতি কৰিবৰ কাৰণে, এইবাৰ শক্তিশালীভাৱে প্ৰস্তুত নহয়। কিন্তু আমি স্পষ্টভাৱে কৈছোঁ যে আমি অকলে খেলিম নিৰ্বাচন, আৰু অকলে খেলিয়ে আমি BTCত 25ত চৰকাৰ। माबायदि बुंदों जे मालाय हारियानो जेनो जोंनि बर' हारिनि जेन माखासे खामानि मावनायफोरखौ जेनो नुनानै मा बुंदों कमल आजादा, जेन माखासे जे NDFB फोरनि जेनो केस जोबनांगौ, बे केस जोबनायनि सायाव दाबो जोबाखै, आरो माखासे रिहाबिलिटेसन मोननांगौनि खोथा दाबो मावजोबनो हायाखै। जेन माखासे नै दा कलेज इउनिभार्सिटि, सेन्ट्रेल इउनिभार्सिटि आरो इन्जिनियारिं आरो माखासे जब मोननायनि गोबां भेकेन्सि पस्टफोर दिहुननायनि खोथा बै समाव मानबिदात प्रमोद बर' सारा बुंदोंमोन। नाथाय बे बुंनानै लानाया भुल जादों। दा माखासे बेबो फाइनाल एन्ड कमप्रिहेनसिभ बे बाथ्राखौ बे जोंना मानबिदात प्रमोद बर' सारा बेखौ खालामबोनोबो नाङामोन। बयहाबो जाथिया फाइनाल एन्ड कमप्रिहेनसिभा थाया। जेनेबा आंखौनो साननानै नायदो, आं गोदोनिफ्राय जिर'निफ्राय स्टार्टिं खालामनानै जेनो साइकेल गंसे बायबाय, जेनो साइकेल मोनखांबा आङो साखा खबनै लागोन, साखा खबनै लाखांबा साखा खबब्रै लागोन। बेबायदि मानसिया बा जोंनि हारिया, बर' हारिया डेभेलपिं जानायनिफ्राय गोजौ फारसे जेनो थांनो मोननांगौ आरोखि। बै थांनो मोननायनिफ्राय जे जोङो साखा खबब्रै मोनबाय, बे साखा खबब्रैयावनो आङो मोनला आरो थांलाबो आङो बेयावखौनो
जे बोरायजासिम सालायबाय थाथारनोसै बिदिथ' नङा। जोंनि माखासे बर' हारियाव गोबां मावनांगौफोर दङ। दा बर' हारियाव गोबां गोदोसोनाय गामिफोर दङ। जोङो गामि एरियायाव ग्रासरुट लेभेलाव जों थांनानै नायोब्लासो नुयो। माखासे बैयो जोंना मानाव गेदेर CM प्रमद बर' सारमोना बा सोरबा हेमेन्ट मोना बे जोंनि गामि सिङाव घरे घरे हाबनानै नायफैया। माखासे नै दा जोंनि PMAYG बै न'खौबो गोबां मानसि मोनैफोर दङ। गोबां मानसि जेने गोरिबफोर न'खरफोर दङ दासिमावबो जेबो बिस्राबो जेबो न' गैजाया, जेबो सरखारनि जेबो अनसुंथाइ मोना। बैफोरबायदि मानसिखौ माखासे नै दासिमावबो माखासे आवगोलनियावबो जानानै थांबाय, दाबो सेम बेबायदि खामानिखौ माखासे गामि एरिया सिंनि बै मेम्बार्सफ्रा खामानिखौ मोजां मावना होआखै। सोरबा एसे बेरेखा बुङोबानो बै जे गैयै मानसिफोरनिखौ जेबो हैया लाङा। अब्लालाय मानोथो सरखार जाखो? अब्लालाय बेबायदि मानो मावनानै होयै जाखो? माखासे बेखायनो नै दा फैगोन जे MCLA इलेक्सन BTC बिसायख'थि, बे BTC बिसायख'थियाव जुदि मोजाङै जुदि मावाब्ला निस्सय जायफोर सिगां मावदों बेनो देरहाफिननो लामायाव थांगासिनो दं रायजोफोर। अब्ला दा आं खावलायो जे मानाव गेदेर दा UPPL सरखारनि जे खुंथायाव थानाय सारमोना जे बेखौ माखासे सोर मोनदों सोर मोनाखै, माखासे नै दा बै UPPL नेता कर्मिफ्रा माखासे दैदेनगिरिखौ फुरा उइसलेस खालामो। जे दैदेनगिरि सारमोनखौ माखासे बिसिनिफ्राय जेन थाखा फैसा लानानैल' जों उरुखुम मावगोन बेबायदि खालामो, खिन्थु खामानिखौनो मावा। आरो बैसोर गामिफोर बायदियाव सोरबा एसे एनै जोंनि जानाय बेबायदि खामानिल' मावो। ओंखायनो निस्सय सारमोना माखासे बेबायदि जेनो सोरबा न' मोनदों मोनाखै, बा सोरबा जेन'बा माखासे बबेबा अनसुंथाइ बिथांखि हरनायफोरखौ जेन मोनाखै नामा, बेखौ सोरखौबा फाथायनानै जेनो बै जे न'खरफ्राव थांनानै बे सियारिं एबा मोनदोंना मोनाखै बेखौ सोंस्लिउहैनाय खालामोबा मोजां आरोखि।